নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকৰ এটা স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'ৰ মাজলৈ স্বাগতম। প্ৰিয় বন্ধু-বান্ধৱীসকল, শীতলকালত আপোনাৰো ভৰিৰ গেৰুহা ফাটিছে নেকি? যদি আপোনাৰো এই সমস্যা হৈছে, আপুনিও যদি এই সমস্যাত ভুগিছে, তেন্তে এই গাঁৱলীয়া উপায়কেইটা আপুনি ব্যৱহাৰ কৰক। এই বস্তুকেইটা আপুনি প্ৰয়োগ কৰক। আপুনি ৰাতিটোৰ ভিতৰতে সেই ভৰিৰ গেৰুহা ফটাৰ পৰা উপশম পাব পাৰিব। গতিকে আপুনি ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ চাই থাকিব। শীতলকালত ভৰিৰ গেৰুহা ফাটি যোৱাটো একেবাৰে স্বাভাৱিক। সকলোৰে প্ৰায় হ'বলৈ আৰম্ভ কৰে এই শীতল দিনকেইটাত। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি এই সমস্যাৰ পৰা সকাহ পাব বিচাৰে, আপোনাৰো যদি অত্যাধিক ভৰিৰ গেৰুহা ফাটিছে, আপুনি বহু সমস্যাত ভুগিছে, তেন্তে এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি সেই সমস্যাৰ পৰা আপুনি উপশম পাব কেৱল এটা ৰাতিৰ ভিতৰতে। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এটা সমীক্ষাত দেখা গৈছে যে আমেৰিকাৰ 20% প্ৰাপ্তবয়স্ক লোকৰ ভৰিৰ ছাল ফাটি যায়। প্ৰাপ্তবয়স্ক আৰু শিশুৰ উভয়ৰ ক্ষেত্ৰতে হ'ব পাৰে, আৰু পুৰুষতকৈ এই সমস্যা মহিলাৰ বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। কিছুমানৰ ক্ষেত্ৰত গেৰুহাত ফাট খুব গভীৰ বিষ হ'ব পাৰে। শুকান ফাটি যোৱা গেৰুহাৰ চিকিৎসা কৰাটো অতি জৰুৰী। সোনকালে চিকিৎসা কৰিলে গুৰুতৰ আক্ৰান্তৰ নিৰাময় হোৱাৰ লগতে বা ঘৰুৱা অন্যান্য আপুনি বস্তু ব্যৱহাৰ কৰিও এই আপুনি সমস্যাৰ পৰা উপশম পাব পাৰিব বুলি কোৱা হৈছে। শীতলকালত ভৰিৰ গেৰুহা ফটাটো এটা সাধাৰণ সমস্যা। ই কেতিয়াবা বৰ কষ্টদায়ক সমস্যা হৈ পৰে। গ্ৰাম্য শ্ৰমজীৱী লোকসকলে বহুতেই ইয়াক এটা সৰু সমস্যা বুলিয়ে আওকাণ কৰা দেখিবলৈ পোৱা যায়। কেতিয়াবা ই ইমানেই এটা ভয়ংকৰ ৰূপ লয় যে ফাটবোৰৰ মাজেদি ভিতৰৰ ৰঙা কেঁচা মঙহবোৰ দেখিবলৈ পোৱা যায়। ৰক্তক্ষৰণ হয়। খোজ কাঢ়াটো একেবাৰে অসম্ভৱ হৈ পৰে ব্যক্তিজনৰ বাবে। এনে অৱস্থাত এই বিপদৰ পৰা বা এই সমস্যাৰ পৰা আপুনি সকাহ পাবলৈ এই উপায়কেইটা অৱলম্বন কৰাটো অতি জৰুৰী। এনে সমস্যা হ'লে অৱহেলা কৰিলে আপোনাৰ ফাটবোৰ বেছিকৈ হ'বলৈ আৰম্ভ কৰিব পাৰে। এই সমস্যাক আপুনি আওকাণ কেতিয়াও নকৰিব। আপোনাৰ ঘৰত বা আপোনাৰ হাততে পোৱা এই সৰু সুৰা সামগ্ৰীবোৰ আপুনি ব্যৱহাৰ কৰে যদি, তেতিয়াহ'লে আপুনি এই সমস্যাৰ পৰা নিৰাময় পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ গেৰুহাৰ এই সমস্যাহীন, মৃগল, কোমল আৰু আকৰ্ষণীয় কৰি তুলিব পাৰে। যেতিয়া এজন ব্যক্তিৰ এই গেৰুহা ফটাৰ সমস্যা হয়, তেতিয়া সেই ব্যক্তিজনে নিজৰ কৰ্ম কৰিবলৈ খোজ কাঢ়িব নোৱাৰা হয়। কৰ্ম কৰিবলৈ তেওঁলোকৰ ভৰিৰ গেৰুহা ফটাৰ বাবে খোজ কঢ়াত অসুবিধা পায়। গতিকে আপোনাৰ এই ভৰিৰ গেৰুহা ফটাৰ সমস্যা যেতিয়ালৈকে ভাল নহয়, তেতিয়ালৈকে আপুনি প্ৰতিদিনে এনেদৰে যত্ন লওক। এই ঔষধ গাঁৱলীয়া আপুনি ব্যৱহাৰ কৰি চাওক, ঘৰতে আপুনি উপশম পাব পাৰিব। গতিকে প্ৰিয় বন্ধুসকল, গাঁৱলীয়া উপায়কেইটাৰ বিষয়ে জনোৱাৰ পূৰ্বে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে এটা ভিডিঅ'টো লাইক অৱশ্যেই কৰিব। 1 নম্বৰতে হৈছে গেৰুহা ফটা ৰোধ কৰিবলৈ হ'লে ঘৰতে সহজতে উপলব্ধ হৈ থকা 2 চামুচ আপুনি সৰিয়হৰ মিঠাতেল ল'ব আৰু 1 ইঞ্চি মম আপুনি মিহল কৰি লৈ আপুনি গৰম কৰি মমৰ কুহুমীয়া গৰম হৈ থকাৰ অৱস্থাতে আপুনি সানমিহলি কৰি যি ঠাইত আপোনাৰ ফাটিছে সেই ঠাইখিনিত আপুনি ভালকৈ প্ৰয়োগ কৰি দিয়ক। লেপ দিয়ক। ইয়াৰ দ্বাৰা আপুনি উপশম পাব পাৰিব। 2 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, 3 চামুচ আপুনি মৌ ৰস আৰু ছালকুঁহিয়াৰ ৰস মিশ্ৰিত কৰি আপুনি ক্ৰীম হিচাপে সদায় অৰ্থাৎ দৈনিক ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰাও আপুনি উপশম পাব পাৰিব ভৰিৰ গেৰুহা ফটাৰ সমস্যাৰ পৰা। 3 নম্বৰতে হৈছে দৈনিক আপুনি কুহুমীয়া গৰম পানীত
আপুনি 2 চামুচ নিমখ মিহলি কৰি আপুনি ভৰি ভালদৰে 10 মিনিটৰ বাবে জুবুৰিয়াই ৰাখি আপুনি ভালদৰে পৰিষ্কাৰকৈ ধুব লাগে। লগতে প্ৰিয় বন্ধুসকল, কেঁচা গাখীৰ আমাৰ সকলোৰে ঘৰতেই পোৱা যায়। গতিকে সেই গাখীৰৰ লগত পিঠাগুড়ি আপুনি মিশ্ৰিত কৰি লগালেও আপুনি সমস্যা পাব পাৰিব। অথবা পকা কল আপুনি যদি কাটি লৈ সেই আপোনাৰ গেৰুহা ফটা ঠাইখিনিত আপুনি 15 মিনিট 10 মিনিট আপুনি লগাই অকণমান আপুনি মালিচ কৰি পৰিষ্কাৰ পানীৰে যদি ধুই দিয়ে, তেনে ক্ষেত্ৰতো আপুনি সেই সমস্যাৰ পৰা উপশম পাব পাৰিব বুলি কোৱা হৈছে। 3 নম্বৰতে হৈছে আপোনাৰো যদি এই সমস্যা হৈছে তেন্তে আপুনি ভৰিহাল ভালদৰে শুকানকৈ মুচি যিকোনো আপুনি মিশ্ৰণ তেল 10 মিনিট মালিচ কৰি আপুনি মোজা পিন্ধিব লাগে। যিমান পাৰে আপোনাৰ গেৰুহা আপুনি যি ঠাইত ফাটিব সেই ঠাইখন ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। বিশেষকৈ সদায় নিমখ দিয়া গৰম পানীয়ে ধুই পৰিষ্কাৰ কৰিলে আপুনি বীজাণুমুক্ত হ'ব পাৰিব। প্ৰিয় বন্ধুসকল, 4 নম্বৰৰ উপায়টো হৈছে নেমুৰ ৰসৰ লগত আপুনি পকা অমিতা মিশ্ৰিত কৰি গেৰুহা আপোনাৰ ফটাৰ অংশত 15 পৰা 20 মিনিট আপুনি লগাই থ'ব লাগে। তাৰ পাছত আপুনি কমেও 15 পৰা 20 মিনিট আপুনি ৰখাৰ পাছত সেইখিনি ধুই দিব লাগে। লগতে প্ৰিয় দৰ্শক, আপোনাৰ দেহত কেতিয়াও আপুনি পানীৰ পৰিমাণ কমিবলৈ দিব নালাগে। প্ৰতিদিনে আপুনি পৰ্যাপ্ত পৰিমাণত পানী সেৱন কৰিব লাগে। প্ৰিয় বন্ধুসকল, 5 নম্বৰৰ উপায়টো হৈছে আপুনি এমুঠি নিমপাত গুড়ি কৰি লৈ 1 চামুচ আপুনি ভাল হালধি আপুনি গুড়ি মিশ্ৰিত কৰি লৈ অলপ গোলাপ জল আপুনি দি সেইখিনি আপুনি 10 পৰা 15 মিনিটৰ বাবে য'ত আপোনাৰ গেৰুহা ফাটিছে সেই ঠাইখিনিত আপুনি প্ৰয়োগ কৰক। এইকেইটা বস্তু মিহলি কৰি আপুনি এসপ্তাহত 3 বাৰকৈ সানক। আপুনি কম দিনৰ ভিতৰতে সেই সমস্যাৰ পৰা উপশম পোৱাৰ সম্ভাৱনা আছে। 6 নম্বৰতে হৈছে প্ৰিয় বন্ধুসকল, গৰম ভাত আপুনি 3 চামুচ, মৌ, তিল আৰু তেল আপুনি একেলগতে মিহলাই লৈ গেৰুৰাত আপুনি লাহে লাহে মালিচ কৰক। 10 পৰা 15 মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুই দিব। তাৰ পিছত আপুনি অকণমান গোলাপ জল প্ৰয়োগ কৰিব। ইয়াৰ দ্বাৰাও আপুনি উপশম পাব পাৰিব। লগতে পকা অমিতাৰ লগত আপুনি যদি নেমুৰ ৰস মিহলি কৰি গেৰুৰাত লগায়, তেনে ক্ষেত্ৰত আপুনি খুব ভাল ফল পাব কম দিনতে। নিশা শোৱাৰ আগতে আপোনাৰ ভৰি দুখনত আপুনি লগাবলৈ চেষ্টা কৰিব। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, সম পৰিমাণে আপুনি জলফাই তেল আৰু নাৰিকল তেল মিহলি কৰি ভৰিত সানিলেও আপুনি গোটেই নিশা ভাল ফল পাব পাৰিব। যিসকলৰ ভৰি ফাটিছে, যিসকলৰ ভৰিৰ সমস্যা হৈছে, তেওঁলোকে নাৰিকল তেল ব্যৱহাৰ কৰিলেও উপশম পাব পাৰিব সেই সমস্যাৰ পৰা। গতিকে প্ৰিয় বন্ধুসকল, আপোনাৰো যদি ভৰিৰ গেৰুহা ফাটিছে তেন্তে এই গাঁৱলীয়া উপায়কেইটা আপুনি ব্যৱহাৰ কৰি চাওক। এবাৰ আপুনি নিশ্চয় সুফল পাব পাৰিব। গতিকে এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোকক লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।